নমস্কাৰ, এয়া অসম বাৰ্তা। কিছু সফল ব্যক্তিৰ সন্ধানত আজি আমাৰ লক্ষ্য পাঠশালা। এনে কিছু ব্যক্তি যিসকলৰ সফলতা আন 10জনক অনুপ্ৰেৰণা যোগায়। আহক তেওঁলোকৰ সৈতে আমি চিনাকি হওঁ। কেৱল সাংস্কৃতিক নগৰী ৰূপেই নহয়, বাণিজ্যিক দিশতো বহুখিনি আগবাঢ়িছে আজি পাঠশালা। আৰু এই পাঠশালাৰে কিছু বিশেষ ব্যক্তিৰ সৈতে আজি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। শ্ৰী কবিতা স্বৰ্গীয়াৰী, পাঠশালা জ্যোতিনগৰ। ফাৰ্ষ্ট ষ্টাৰ্টিঙত মই 2008ত পাৰ্লাৰখন আৰম্ভণি কৰিছোঁ। বন্ধনৰ সাধাৰণ মই অকণমান পইচাৰে মই আৰম্ভ কৰিছোঁ। তাৰে পিছত নেক্সটত মই দুখন কৰিলোঁ ষ্টেচনাৰী দোকান। তাতে গোটেইবিলাক বস্তু অলপ চলপকৈ আৰু বিক্ৰী কৰি থাকোঁ আৰু সেনেকুৱাকৈ। তাৰপিছত মই 2012ত মই এখন গাড়ী কিনিলোঁ, 4চকীয়া। গাড়ীখন কিনি মই মাইনাই যিখন স্কুলত পঢ়ে খ্ৰীষ্টজ্যোতি পাঠশালাতে, খ্ৰীষ্টজ্যোতি মিছন, তাত গাড়ী এখন মই দিছিলোঁ। গাড়ীখন দিয়াৰ পিছত নেক্সটত আকৌ এখন মই গাড়ী কিনিলোঁ। আকৌ কিন্তু মই সেই 1 লাখ টকা যে তাহাঁতে মোক দিছে বন্ধনহঁতৰ পৰা, মই তাৰ পৰা লৈ গাড়ী এখন আকৌ দ্বিতীয়বাৰৰ কাৰণে আৰু 2খন গাড়ী কিনিলোঁ। মানে আপুনি বন্ধন লৈ স্বাৱলম্বী হৈছোঁ। তাৰে পিছত কিমান টকা লোন বন্ধনৰ পৰা ঋণ লৈছে? ঋণ মই 2008ৰ পৰা 2016লৈকে মই ঋণ লৈ বৰ্তমানলৈকে মই আছোঁৱেই। তাৰপিছত নেক্সটত মই এটা PG আৰম্ভ কৰি দিলোঁ। PGটো মোৰ এতিয়ালৈকে 9 বছৰ হ'ল। PGটো চলোৱা 20জন ষ্টুডেণ্ট। এনেকুৱাকৈ আৰু মই দোকান যিখন ষ্টেচনাৰী দোকান কৰিছোঁ, তাত মই এতিয়া গেলামাৰো মই ৰখা আৰম্ভ কৰিছোঁ। গতিকে মই বন্ধনৰ পৰা বহুত স্বাৱলম্বী হৈছোঁ এতিয়ালৈকে। এতিয়া মোৰ ইনকাম হৈছে দোকানত ধৰক আপোনালোকে 30,000 টকা। PGৰ পৰা আহে মোৰ 1 লাখ টকা মান্থলি আহে আৰু মাহিলী কিমান ইনকাম? মাহিলী। আৰু গাড়ীৰ পৰা আহে মোৰ 40,000 টকা মান্থলি। গতিকে 1,40,000। আৰু দোকানততো মই ধৰিব নোৱাৰোঁ, ছিজন লৈ আৰু হয়। এইবাৰ আমি আগবাঢ়িছোঁ কাষৰে আন এখন চকুত লগা বিশেষ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ বুলি। অঞ্চলটোৰ অতিকৈ ব্যস্ত এই বিপণীখনলৈ গ্ৰাহকৰ সঘন আহ-যাহ। পিছে কেনেকৈনো আৰম্ভ হৈছিল এই যাত্ৰাৰ? মোৰ দোকানখন গ্লাছ প্লাইউডৰ দোকান হয়। আজিৰ পৰা 5 বছৰ আগতে মই দোকানখনৰ আৰম্ভণি কৰিছিলোঁ। মূলধন মাত্ৰ 5 লাখ টকাৰে। এতিয়া মোৰ মোটামুটিকৈ দোকানত তাতকৈ 3 গুণ মানৰ বস্তু আছে। হয়, মই প্ৰথম অৱস্থাত সৰুকৈ 50,000, তাৰপিছত সেইটো কাভাৰ কৰি উঠি 1 লাখ, এনেকৈ সৰুকৈ লোন লৈ বৰ্তমান আগবাঢ়ি আছোঁ। বৰ্তমান মোৰ 5 লাখ টকাৰ লোন আছে। আপোনাৰ বন্ধনৰ পৰা কেনে অভিজ্ঞতা? বন্ধনৰ খুব ভাল, ষ্টাফ খুব ভাল, ফাইনেন্সিয়েলি মোক বহুত হেল্প কৰিছে। তাৰ ফলতে মই এইখিনি আগবাঢ়িব পাৰিছোঁ। মোৰ গ্লাছ প্লাইউড হাৰ্ডৱেৰ মেটেৰিয়েলছৰ দোকান। আগলৈ মোৰ যেতিয়া এইটো লোন কমপ্লিট হৈ যাব, তেতিয়া নতুন লোনৰ চেষ্টা কৰিম। আৰু এনেদৰেই বন্ধন বেংকৰ আলম লৈ পাঠশালাৰ বহু ব্যক্তি আজি হৈছে স্বাৱলম্বী। তেওঁলোকে আন 10জনকো দিছে সংস্থাপন। আৰু সমাজৰ আন 10জনেও তেওঁলোকৰ পৰা লাভ কৰিছে প্ৰেৰণা। নিউজ ডেস্ক, অসম বাৰ্তা।